মানৱীয়তাৰ স্খলন অবিশ্বাস্য এটি নিৰ্মম হত্যাকাণ্ডত কঁপি উঠিল বৃহত্তৰ মৌজা চাচনি। যোৱা কেইবাদিনো ধৰি সংবাদ মাধ্যমত প্ৰচাৰিত বহুতো ইতিবাচক বাতৰিৰ কেন্দ্ৰস্থল চাচনিত আজি সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। আপোনাৰ মোৰ বাবে অকল্পনীয় এটি ঘটনাৰ সাক্ষী হ'ল চাচনি খাটপথাৰ গাঁৱৰ ৰাইজ। ঘটনাৰ স্থান চাচনি খাটপথাৰ গাঁৱৰ নয়ন কুমাৰ শইকীয়াৰ বাসগৃহ। নাতিক উমলাই বুঢ়ী আইৰ সাধু শুনাই আঙুলিত ধৰি খোজ দিবলৈ শিকোৱা মৰমৰ আইতাজনীয়ে কণমানি ১.৫ বছৰীয়া নাতিনীক হত্যা কৰি দলিয়াই দিলে ঘৰৰ পিছফালে থকা কুৱাত। বুলবুল শইকীয়া নামৰ এইগৰাকী মহিলাই স্বামী তথা কণমানিটিৰ ককাক নয়ন কুমাৰ শইকীয়া দোকানত ব্যস্ত হৈ থাকোঁতে পিতৃ হিৰণ কুমাৰ শইকীয়া চুলি কাটিবলৈ যাওঁতে আৰু মাতৃ অঞ্জুমণিয়ে গা ধুই থকাৰ সময়তে সুবিধা বুজি পুৱাৰ ভাগতে হত্যা কৰিলে দুৰ্ভগীয়া শিশুটি। এই জঘন্য ঘটনা সংঘটিত কৰিয়ে আইতাক বুলু শইকীয়াই নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত চাচনি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। আনহাতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তেওঁৰ স্বামী নয়ন কুমাৰ শইকীয়াই নাহৰকটীয়া আৰক্ষী থানাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত নাহৰকটীয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ৯১/২০২০ নম্বৰৰ গোচৰত হত্যাকাৰী আইতাক বুলু শইকীয়াক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমিও এই ৰাতিপুৱা আজি খবৰটো পালোঁ চাচনি আউটপোষ্টত সেই মাইকী মানুহজনী আচলতে গিৰিয়েকেই এজাহাৰ এখন দিলে যে এজনী ৫০ বছৰীয়া মাইকী মানুহ তেওঁ নিজৰ নাতিয়েকক এটা কুৱাৰ নিচিনা জেগা এটাত পেলাই হত্যা কৰিলে বুলি গম পাইছোঁ আৰু সেইটোৰ সন্দৰ্ভত এটা কেছ ৰুজু হৈছে 91/20 আণ্ডাৰ ছেকশ্যন 302 IPC। আমি তদন্ত চলাই আছোঁ। সবিশেষ পিছত কিবা গম পালে আমি জনাব নাপাব। স্বামী নয়ন কুমাৰ শইকীয়াই জানিবলৈ দিয়া মতে বুলু শইকীয়া কিছুদিনৰ পৰা মানসিক ৰোগত ভুগি আছিল। এনেকৈ মানসিক বুলি পিনি এনে চুগাৰ টুগাৰ বাঢ়িছিলে, তাৰপিছত এনেই মই কিবাকিবি কথাবোৰ অকণমান পাহৰিছিল আৰু টেবলেট ট্ৰিটমেণ্ট কৰি থকা হৈছিলে। অকণমান ডক্টৰে কৈছিলে যে কথাবোৰ পাহৰিছে, অকণমান ভালকৈ টেবলেট খাব দিবি। আনহাতে বোৱাৰী অঞ্জুমণি শইকীয়াৰ মাতৃ পৰিয়ালে ঘটনাটো কিহৰ বাবে সংঘটিত হ'বলৈ পালে এই লৈ দুখ প্ৰকাশ কৰাৰ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। যদি আইতাক মানসিক ৰোগৰ চিকাৰ হৈছিল তেন্তে তেওঁক কিয় মানসিক চিকিৎসা কৰা হোৱা নাছিল বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। ঘৰখনতে কিজানি আনিবলৈ নেলাগিছিলে নেকি ছোৱালীজনী, ল'ৰাটোৱে জোৰ কৰি আনিলে, সেইটোৱে আৰু। নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্তৰ প্ৰতিবেদন, নিউজ টুডে এনি।